জীৱনত যদি আগবাঢ়ি যাব বিচাৰে তেনেহলে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নকৰিব সেইজনেহে সফলতা লাভ কৰে যিজনে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে জীৱনত কেতিয়াবা ভাগি পৰাও প্ৰয়োজন ই আমাক নতুনকৈ উঠি থিয় হ'বলৈ প্ৰেৰণা যোগায় ইমানো দেৰি নকৰিবা যে সপন হৈয়ে ৰৈ যায় আৰু গোটেই জীৱনটোৱে পাৰ হৈ যায় কিছুমান পৰিস্থিতিত মনৰ কথা কৈ ঠাট্টাৰ পাত্ৰ হোৱাতকৈ মনে মনে সকলো শুনি হাঁহিমুখে বিদায় লোৱাই ভাল আপুনি জানেনে আমাৰ হৈতে কোনে বিশ্বাসঘাতকতা কৰে যিসকলক আমি নিজৰ জীৱনতকৈ বেছি গুৰুত্ব দিওঁ তেওঁলোকেই সময়ৰ লগে লগে সকলো সলনি হয় যিজন সলনি হয় ভুল তেওঁৰ নহয় বৰঞ্চ যিজনে আগৰ দৰেই থাকি যায় ভুল তেওঁৰহে যিসকলে আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেওঁলোকে কেতিয়াও আনন্দত থাকিব নোৱাৰে সেইবাবে নিজকে এনেদৰে তৈয়াৰ কৰক যাতে নিজৰ প্ৰয়োজন আৰু ইচ্ছাসমূহ নিজেই পূৰণ কৰিব পাৰে কাকো নিজৰ ইমান বেছি সময় নিদিব যে সময়ত তেওঁ আপোনাকেই পাহৰি যায় যিজনে আপোনাক বুজি পায় আৰু সময়ত আপোনাকো বুজায় তেওঁতকৈ ভাল সংগী আৰু কোনো নাই যিজনে নিয়ম মানি আজিৰ কাম আজিয়েই কৰি পেলাব দেখিব যে সেই ব্যক্তিজনে এদিন গোটেই পৃথিৱীকে ৰাজত্ব কৰিছে কালিৰ পৰা কৰিম এই এটা শব্দই মানুহক বহুত পিছুৱাই লৈ যায় টকাৰ মূল্য তেতিয়াহে বুজি পোৱা যায় যেতিয়া মানুহে নিজে টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে মানুহৰ চেহেৰা দেখি কেতিয়াও তেওঁক বিশ্বাস নকৰিব চেহেৰাতকৈ ডাঙৰ পৰ্দা আৰু একো নাই সকলোৰে পৰা পৰামৰ্শ লওক কিন্তু সেইটোহে কৰিব যিটো কৰাৰ বাবে আপোনাৰ সাহস আৰু মনে অনুমতি দিয়ে আপুনি আপোনাৰ ভাগ্যৰ ওপৰত নহয় বৰঞ্চ কঠিন পৰিশ্ৰমৰ ওপৰত ভৰসা কৰক দেখিব এদিন আপুনি অৱশ্যেই সফল হ'ব সম্ভৱ আৰু অসম্ভৱৰ মাজৰ দূৰত্ব কোনো এজন ব্যক্তিৰ চিন্তা ভাৱনা আৰু কামৰ ওপৰত নিৰ্ভৰ কৰে বিশ্বাস কৰিছে কৰক কিন্তু আইনাত যিমানখিনি দেখা যায় তাতকৈ বেছি কাৰো ওপৰতে অন্ধবিশ্বাস নকৰিব আনক সলনি হৈ যোৱা দেখি কষ্ট নাপাব যিসকল সলনি হৈ গৈছে তেওঁলোকক আপোনাৰ জীৱনৰ পৰা দূৰত আঁতৰাই ৰাখক সদায় আনক সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰিব কাৰণ বেছিভাগ সময়তে মানুহে আনক সন্তুষ্ট কৰোঁতে নিজৰ আনন্দকে হেৰুৱাই পেলায় বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ এই উক্তিবিলাক ভাল লাগিছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব